এই কথা মই দেৱলীৰ মানৱৰ লগতে আলোচনা কৰিব লাগিব। আপনার ইচ্ছামতি পরিচালিত বিশ্ব ব্রহ্মাণ্ড তেনেদরি পরীক্ষায় নির্বিঘ্নে আপনার কাছে দেবরী নারায়ণ মত্যৰ ৰক্ষা ৰাজ্যৰ ৰজা বিজয় সিংহ আৰু তেওঁৰ পুত্ৰবোৰ পৰম ভক্ত। তথাপিও মই তেওঁলোকক পৰীক্ষা কৰি চাব পাৰোঁ। সেয়েহে সেই কাৰ্যত তুমি অলপ কিন্তু ভগৱান পাপ কৰি কঠোৰভাৱে পৰীক্ষা কৰাই আপোনাৰ ভক্তৰ মনত তাৰ কাৰণে তুমি চিন্তা নকৰিবা দেৱৰী সময়ত সকলো কৰিম সহায়। তেন্তে কি উপায়েৰে কৰা হ'ব তেওঁলোকৰ বন্ধু পৰীক্ষা আৰু এক উপায় কৰিছোঁ ৰচনা তুমি বিজয় সিংহ বিষ্ণু যজ্ঞ কৰিবলৈ আজ্ঞা কৰিবা আৰু তেতিয়া মই শৰীৰ পতুৱাই বিজয় সিংহ শৰীৰ পূজা কৰিবলৈ যেতিয়া বিজয় সিংহই শৰীৰ পূজা কৰিবলৈ সমাধি হ'ব তেতিয়াই শৰীৰ পতুৱাই মই তেওঁৰ পুত্ৰ বিশ্বজিতৰ দ্বাৰা শৰীৰ কুকৰণত সৃষ্টি কৰি শৰীৰে ভোগাব নানা
অগ্রগণ হওয়া পুনঃসময় করছে প্রণিপাচ্য নয় তবে হেবে বিনয় ঈশ্বর পরম Oh,